Hello everyone, welcome to our channel. আজিৰ এই ভিডিঅ'টোত ডিসকাস কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত। এই ভিডিঅ'টোত আমি এনচিয়েন্ট ইণ্ডিয়াৰ ওপৰত আহিব পৰা বিভিন্ন ধৰণৰ কোৱেশ্চনসমূহ ডিসকাস কৰিম। তাৰ লগতে কোৱেশ্চনছ ৰিলেটেড টপিকসমূহো আমি এই ভিডিঅ'টোতে ডিসকাস কৰি যাম। এই সিৰিজটোৱে গভৰ্ণমেণ্ট এক্সামৰ লগতে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিবোৰ এক্সাম হয় সেই এক্সামসমূহতো বহুতেই হেল্প কৰিব। এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰী জনাৰ আগতে বিসি আৰু এডিৰ কনসেপ্টটো মই ক্লিয়াৰ কৰি দিব খুজিছো, যিটো বিশেষ দৰকাৰী। যেহেতু আমি এই পাৰ্টটোত এনচিয়েন্ট ইণ্ডিয়াৰ ওপৰতে ডিসকাস কৰিম, সো ম্যাক্সিমাম টপিকত আমি বিসিৰ ওপৰতে পাম। বিসি ফুল ফৰ্ম হৈছে বিফৰ খ্ৰাইষ্ট, অৰ্থাৎ যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ সময়খিনি। এডি ফুল ফৰ্ম হৈছে এনো ডমিনি, অৰ্থাৎ যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ সময়খিনি। এনো ডমিনি হৈছে এটা লেটিন ৱৰ্ড। আহক দেৰি নকৰি প্ৰথম প্ৰশ্নটো চাওঁ। The first question is, Lothal is site where dockyard of which of the following civilization were found? তলৰ কোনটো সভ্যতাৰ ডকয়াৰ্ড লথাল নামৰ ঠাই টুকুৰাত পোৱা গৈছিল? ডকয়াৰ্ড হৈছে জাহাজ বনোৱা স্থান, গতিকে শুদ্ধ উত্তৰটি হ'ব ইণ্ডাছ ভেলী। নেক্সট কুৱেশ্যনটো চাওঁ। The Harappan civilization was discovered in the year. হাৰাপ্পান সভ্যতা কোনটো সময়ত ডিস্কভাৰ কৰা হৈছিল? শুদ্ধ উত্তৰটি হ'ব 1921, 1921 চনত। হাৰাপ্পান চিভিলাইজেশ্যনক ব্ৰঞ্জ এজ চিভিলাইজেশ্যন বুলিও কোৱা হয়। D.R. সাহানী পোন প্ৰথমবাৰৰ বাবে হাৰাপ্পান চিভিলাইজেশ্যন ডিস্কভাৰ কৰিছিল। তেওঁৰ সম্পূৰ্ণ নামটো হ'ল ৰায় বাহাদুৰ দয়াৰাম সাহানী। নেক্সট কুৱেশ্যনটো চাওঁ। ৰক কাট আৰ্কিটেকচাৰ ইন হাৰাপ্পান কালচাৰ কনটেক্সট হেজ বিন ফাউণ্ডেড। ৰক কাট আৰ্কিটেকচাৰ হাৰাপ্পান সভ্যতাত ক'ত পোৱা যায়? শুদ্ধ উত্তৰটি হ'ব ধৌলাবিৰাম। ৰক কাট আৰ্কিটেকচাৰ হৈছে বিশেষকৈ শিলৰ পৰা বনোৱা কিছুমান মূৰ্তি বা অবয়ব। Next question 2. The people of the Indus Valley civilization usually built their houses of. Indus Valley সভ্যতাৰ লোকসকলে বিশেষকৈ কিহেৰে তেওঁলোকৰ ঘৰবোৰ বনাইছিল অৰ্থাৎ তৈয়াৰ কৰিছিল? শুদ্ধ উত্তৰটি হ'ব পাক্কা ব্ৰিক্স। Next question. The Indus Valley people traded with. Indus Valley সভ্যতাৰ মানুহসকলে কিহৰ সৈতে ব্যৱসায় বাণিজ্য কৰিছিল? শুদ্ধ উত্তৰটি হ'ব Mesopotamians. Next question. The archaeological finds from Alamgirpur in Ghaziabad district reflected the. Archaeological যি পুৰাতাত্ত্বিক আলমগীৰপুৰ গাজিয়াবাদ ডিষ্ট্ৰিক্টত বিচাৰি পোৱা গৈছিলে সেয়া কিহক বিশেষকৈ ৰিফ্লেক্ট কৰে? এনসাৰটো হ'ব হাৰাপ্পা কালচাৰ, হাৰাপ্পা সভ্যতাক ৰিফ্লেক্ট কৰে। নেক্সট কুৱেশ্যন। All the following statements regarding the Indus Valley civilization are correct except. তলৰ এটা ষ্টেটমেণ্টছৰ বাহিৰে আন আটাইকেইটা ষ্টেটমেণ্টছ ইণ্ডাছ ভেলী সভ্যতাৰ সৈতে শুদ্ধ। অপশ্যন এ, The Indus Valley civilization was an advanced urban civilization. Indus Valley সভ্যতা এক উন্নতমানৰ চহৰকেন্দ্ৰিক সভ্যতা আছিল। অপশ্যন বি, Iron was not known to the people. মানুহবোৰৰ আইৰণৰ ওপৰত বিশেষ জ্ঞান নাছিলে। অপশ্যন চি, It is difficult to say on which race the people belonged. মানুহবোৰ কোন জাতিৰ আছিল সেইটো ক'বলৈ খুবেই দিগদাৰ। অপশ্যন ডি, The people knew nothing about agriculture. মানুহবোৰ খেতি সম্পৰ্কে একো বিশেষ জ্ঞান নাছিলে। শুদ্ধ উত্তৰটি হ'ব এনসাৰ ডি, The people knew nothing about agriculture. অৰ্থাৎ সেইটো সময়ত মানুহবোৰ বিশেষকৈ কৃষি কেন্দ্ৰিক আছিল। তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল কৃষিৰ ওপৰত ভিত্তি কৰি। নেক্সট কুৱেশ্যন। The famous figure of a dancing girl found in the excavation of Mohenjo-daro was made up of. শুদ্ধ উত্তৰটি হ'ব ব্ৰঞ্জ। নেক্সট কুৱেশ্যন। The Indus Valley civilization was non-Aryan because. Indus Valley সভ্যতা non-Aryan আছিল। কাৰণটো হ'ল it was urban. Next question. The local name Mohenjo-daro is. Mohenjo-daroৰ local name হৈছে Mound of the Dead. Next question. Which of the following animals was not known to the Indus Valley civilization? তলৰ কোনটো জন্তু ইণ্ডাছ ভেলী সভ্যতাৰ লগত সম্পৰ্ক নাই? শুদ্ধ উত্তৰটো হৈছে জিৰাফ। নেক্সট কুৱেশ্যন। The Indus Valley civilization specialized in. ইণ্ডাছ ভেলী সভ্যতা বিশেষকৈ কিহত পাৰ্গত আছিলে? শুদ্ধ উত্তৰটি হ'ব টাউন প্লেনিং। নেক্সট কুৱেশ্যন। Which one of the following Indus civilization site gives evidence of a dockyard? আমি কোনটো জাগাত বিশেষকৈ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, ইণ্ডাছ ভেলী সভ্যতাৰ ডকয়াৰ্ডৰ প্ৰমাণ পাওঁ? শুদ্ধ উত্তৰটি হ'ব লথাল। নেক্সট কুৱেশ্যন। Which one of the following statement regarding Harappan civilization is correct?
তলৰ কোনটো statement Harappan সভ্যতাৰ হৈতে শুদ্ধ Option A The standard Harappan seals were made of clay Harappan মোহৰবোৰ clay দ্বাৰা তৈয়াৰ কৰা হৈছিল Option B The inhabitants of Harappa had neither knowledge of copper nor bronze Harappar বাসিন্দাসকলৰ কপাৰ আৰু ব্ৰঞ্জৰ ওপৰত বিশেষ কোনো জ্ঞান নাছিল Option C The Harappan civilization was rural based Harappan সভ্যতা বিশেষকৈ গ্ৰামীণ কেন্দ্ৰিক আছিল Option D The inhabitants of Harappa grow and use cotton Harappa বাসিন্দাসকলে বিশেষকৈ কটন উৎপাদন আৰু ব্যৱহাৰ কৰিছিল গতিকে শুদ্ধ উত্তৰটি হৈছে Option D The inhabitants of Harappa grow and use cotton Next question Out of the following remains excavated in Indus Valley, which one indicates the commercial and economic development? Indus Valley বহুতো খনন কাৰ্য হৈছিল গতিকে তলৰ কোনটোৱে বিশেষকৈ বাণিজ্য আৰু অৰ্থনীতিৰ ডেভেলপমেন্টক বুজায় শুদ্ধ উত্তৰটি হ'ব seals next question An advanced water management system of Harappan times has been unearthed at Harappan সময়ত খুব উন্নত মানদণ্ডৰ পানীৰ ব্যৱস্থা বিচাৰি পোৱা গৈছিল তো কোড বিচাৰি পোৱা গৈছিল শুদ্ধ উত্তৰটি হ'ব ধলাবিৰা next question From which one of the following places remains of wells have been found in houses belonging to the developed stage of the Indus Valley civilization তলৰ কোনটো জাগাৰ পৰা remains of wells have been found অৰ্থাৎ কিছুমান কুয়া বিচাৰি পোৱা গৈছিল Indus Valley সভ্যতাৰ শুদ্ধ উত্তৰটি হ'ব Mohenjo-daro Next question The earliest city discovered in India was শুদ্ধ উত্তৰটি হ'ব Harappa Next question Consider the following statements and select the correct answer from the codes given below তলত কেইটামান statements দিয়া আছে আৰু তাৰ লগতে কেইটামান কোড দিয়া আছে গতিকে তলৰ statements কেইটাৰ কোনটো শুদ্ধ উত্তৰ হ'ব হেতু উলিয়াব লাগে Option 1 ত দিয়া আছে Mohenjo-daro Harappa Ropar and Kalibangan are important places of Indus Valley civilization Mohenjo-daro Harappa Ropar and Kalibangan কেইখনমান important ঠাই হয় Indus Valley সভ্যতাৰ Option 2 Harappan people developed planned cities with network of streets and drainage system Harappan লোকসকলে বিশেষকৈ ৰাস্তাঘাট আৰু drain system develop কৰিছিল তেওঁলোকৰ নগৰ কেন্দ্ৰিক developmentৰ আন্ডাৰত Harappan people did not know use of metals Harappan সভ্যতাৰ লোকসকলে মেটালৰ ব্যৱহাৰ সম্পৰ্কে জনা নাছিল গতিকে শুদ্ধ উত্তৰটি হ'ব 1 and 2 Mohenjo-daro Harappa Ropar and Kalibangan are important places of Indus Valley civilization. Harappan people developed planned cities with network of streets and drainage system. আজি মই এই পাৰ্টটোত 20টা কোৱেশ্চন ডিসকাস কৰিলো Ancient India লগতে মই Medieval India আৰু Modern India বিষয়ে ডিসকাস কৰিম যদি হে ভিডিওটো ভাল পাইছে তেন্তে লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আৰু যদি কিবা ডাউট থাকি যায় কমেন্ট বক্সত কমেন্ট কৰি জনাব যদি আপোনালোকে আমাৰ সোশ্যাল মিডিয়া প্ল্যাটফৰ্ম সমূহত এতিয়ালৈকে জয়েন কৰা নাই তেন্তে জয়েন কৰি লব ইয়াৰ লিংক ডেসক্ৰিপচনত দিয়া আছে আৰু যদি মোক পাৰ্সোনালি মেসেজ কৰিব বিচাৰে তেন্তে মোৰ ইনষ্টাগ্ৰাম আইডি ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে মেসেজ কৰিব পাৰে মই সকলো মেসেজৰ ৰিপ্লাই দিব চেষ্টা কৰিম এই ভিডিওটো ইমানে আকৌ লগ পাম নেক্সট পাৰ্টত থ্যাংক ইউ সো মাচ